নমস্কাৰ, মই প্ৰাৰ্থনা। আজি এই সকলোবোৰ জংক-পংক উলিয়াই লৈছোঁ। মানে মই আজি কিবা এটা বনাম। এইকেইদিন মোৰ ইনষ্টাগ্ৰামৰ ৰিলতো বিভিন্ন ধৰণৰ বস্তু বনাই থকা ওলাই আছে। গতিকে মোৰো কিবা এটা বনাব মন গ'ল। কি বনাম গম পাইছেনে? নিশ্চয় নাই পোৱা। অলপ আগতে যে দেখাইছিলোঁ মই মানপত্ৰখন, সেইখন মই ক্লাছ 5ৰ বৃত্তি পৰীক্ষাত পাইছিলোঁ। তেতিয়াৰ পৰাই বাকচৰ ভিতৰত সাঁচি ৰাখিছিলোঁ। আৰু এতিয়া সম্বৰ্ধনা পত্ৰখন কিবা এটা নতুন ৰূপ দিওঁ বুলি ভাবিছোঁ। মানে তাত এটা ফ্ৰেম লগাই দিম। ফ্ৰেমটো অৱশ্যে ডাঠ কাগজৰহে। ফ্ৰেমটো যিহৰে নহওক, মানপত্ৰখন বাকচৰ ভিতৰত থকাতকে বাহিৰৰ কোঠাত সজাই থওঁ। ডাঠ কাগজৰ ফ্ৰেমটোত বগা কাগজ মেৰিয়াই তাৰ ওপৰত ব্লেক কালাৰ মাৰি ধুনীয়া কৰি লৈছোঁ। মোৰ নিচিনা মানুহৰ বাবে আকৌ ব্লেক পেপাৰতকৈ ব্লেক কালাৰহে বেষ্ট। মানে কালাৰ কৰি ভাল পোৱা মানুহ যে, কিন্তু ছবি আঁকি নহয় আকৌ। HS এক্সাম শেষ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে এছোৱা দীঘলীয়া সময় মই ঘৰতে আছোঁ। কিন্তু ঘৰ সজোৱা বস্তুহে বনোৱা হোৱা নাই। পিছত যেতিয়া কলেজ খুলিব, তেতিয়া নিজৰে মনটো বেয়া লাগিব যে অতগিমাহ কি কৰিলোঁ বুলি। আৰু বৰ্তমান বন্ধৰ অন্তিম পৰ্যায় পাইছেহি। আৰু সেইবাবে এটা দুটাকৈ লাহে লাহে বস্তু বনাবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষৰ ফালে কেনেকৈ কি কৰিলোঁ আপোনালোকক দেখাব নোৱাৰিম, কাৰণ পাপাই মোবাইলটো লৈ গ'ল। পিছে মানপত্ৰখন কেনেকুৱা লাগিছে জনাব। আজিলৈ বাই।